পালোঁ আহি পাই এতিয়া ওলালোঁ আৰু মইনা যাব ৰ'ব হা এতিয়া Kalau itu mahe, mana? Deh, thap. Oh, thôi যাবা নাকি বই? বই থৈ যাবা নাকি বই আৰু? এই সিধা হৈ যাবি। এবাৰে হয় দি যাওঁ দে। দে ইয়াৰ পৰা ৰাওনা হ'লো আৰু। গুৱাহাটীৰ পৰা আহিছিলোঁ 9:30 ইয়াতে আহি গৈছিলোঁ 10:30 পুৰা 1 ঘণ্টা লাগছে এতিয়া বাজিল 10:50 যাই আৰু কেইটামানত বা যাই পাওঁ এতিয়া 10:50 হ'ল কেইটামানত বা যাই পাওঁ টাইম নালাগে আহোঁতে আহিছিলোঁ এইটো চাইডে দিয়ে কালি ৰঙীয়া হয় এতিয়া যাম চিধা উদ্যান চকতে চিধা হাৱত উঠিম এইটো কি জয়ন্তীপুৰৰ চক হা এইটো জয়ন্তীপুৰৰ চক এইটো জয়ন্তীপুৰৰ চক হয়তো যাব পাৰি না এনেকৈ হেৰি নদীৰ পাৰে পাৰে মথাউৰি দিয়ে এইটো নদী কি নদী আছিল এইটো হা বৰলীয়া নদী এইটো বৰলীয়া নদীৰ ব্ৰিজ ধুনীয়া এখন ফিল্ডখন কি স্কুলৰ ফিল্ড না এইটো ৰাজ্যৰ ফিল্ড দুৰ্গা পূজা হোৱা ফিল্ড এইখন এইটো পূজা মন্দিৰ হয় দুৰ্গা মন্দিৰ এই দুৰ্গা পূজা হয়তো মন্দিৰ বনাই আছে এইটো এটা সৰু সুৰা চক এইটো বোলে এটা সৰু সুৰা চক ইফালে এগলাখান কি হেৰি ভুই ৰৈছে হয় নেকি ইফালে এগলাখান ধান ৰুইছে এইটো শিৱ মন্দিৰ মইতো ইমানখিনি নাজানো মহিলাই জানে ইয়াৰে হয় কৈ আছে এইটো অমুক আগতে এইটো ৰাস্তা পুৰা বোকা আছিল না এইটো ৰাস্তা আগতে বোকা আছিল না বনাই আছিল মই ভাবিছিলোঁ কি এইটো ৰাস্তা বোকা হৈছে সিফালেদি যাব লাগিব আৰু আপোনাক ঘূৰা হ'ব এতিয়া যিহেতু এইটো ৰাস্তা হৈছে ৰঙিয়াৰ পৰা উদয়নলৈকে আৰু বহুত দূৰতো 5 কিলোমিটাৰমান হয় এতিয়া 5 কিলোমিটাৰমান ইফালেদি শ্বৰ্টকাট হৈ যাব এখন স্কুল নাই LP স্কুল ইফালে এখন LP স্কুল নেকি এখন এই ফাইনেলি আমি বৰপুৰা পালোঁ নলবাৰী ক্ৰছ কৰি দিলোঁ বৰপুৰাটো ৰেল লাইন এতিয়া বাজিল 11:16 আৰু তাতে আছিল 10:51 মানে 25 মিনিটত নলবাৰী ক্ৰছ কৰি বৰপুৰা আহি পালোঁ বেছি ভিডিঅ' বনোৱা নাই আৰু তাৰ পৰা চিধা ইয়ালৈকে আহিছোঁ 25 মিনিটত আহি গৈছোঁ আৰু যিহেতু আমি গৰমত পৰা নাপোৱাতে বা হয়তো যাব পাৰি অকণমান আগত মানে 100 মিটাৰ 200 মিটাৰমান গৈ মানে ভিতৰৰ ৰাস্তাটোতে সোমাই যাব পাৰি কিন্তু আমি ৰং চাইডেদি নাযাওঁ ৰিক্স নলওঁ দূৰ হওক দুৰ্গতি নহওক অলপ আগত মানে ঘূৰি আহিম লাগে এতিয়া আহি কেন্দ্ৰগুচি পালোঁ কেন্দ্ৰগুচিত এটা আমাৰ আলহী আছে জেঠীমা অলপ মাত কৰি ডাঙৰ মানে সিহঁতৰ ঘৰতো মাত দি যাওঁ একেলগে 1 ঘণ্টা 1.5 ঘণ্টা 2 ঘণ্টা 3 ঘণ্টা 4 ঘণ্টা 5 ঘণ্টা 6 ঘণ্টা 7 ঘণ্টা 8 ঘণ্টা 9 ঘণ্টা 10 ঘণ্টা 11 ঘণ্টা 12 ঘণ্টা 13 ঘণ্টা 14 ঘণ্টা 15 ঘণ্টা 16 ঘণ্টা 17 ঘণ্টা 18 ঘণ্টা 19 ঘণ্টা 20 ঘণ্টা 21 ঘণ্টা 22 ঘণ্টা 23 ঘণ্টা 24 ঘণ্টা 25 ঘণ্টা 26 ঘণ্টা 27 ঘণ্টা 28 ঘণ্টা 29 ঘণ্টা 30 ঘণ্টা 31 ঘণ্টা 32 ঘণ্টা 33 ঘণ্টা 34 ঘণ্টা 35 ঘণ্টা 36 ঘণ্টা 37 ঘণ্টা 38 ঘণ্টা 39 ঘণ্টা 40 ঘণ্টা 41 ঘণ্টা 42 ঘণ্টা 43 ঘণ্টা 44 ঘণ্টা 45 ঘণ্টা 46 ঘণ্টা 47 ঘণ্টা 48 ঘণ্টা 49 ঘণ্টা 50 ঘণ্টা 51 ঘণ্টা 52 ঘণ্টা 53 ঘণ্টা 54 ঘণ্টা 55 ঘণ্টা 56 ঘণ্টা 57 ঘণ্টা 58 ঘণ্টা 59 ঘণ্টা 60 ঘণ্টা
বাহৰ তলৈ দো চাইডে পুখুৰী তাৰ পৰা আগত এইটো ঘৰ মাতি যাওঁ কৰিব নেকি নাই ঠিকে আছে বৰ্তমান জেঠীমাহঁতৰ ঘৰৰ পৰা ওলালোঁ ওলাই এতিয়া যাম খানালিয়া পৰা বহ হৈছে এতিয়া ৰখাৰখি কাৰবাৰ নাই আৰু চিধা মামাহঁতৰ ঘৰ 12:19 মানে 12:20 হ'ল ইয়াতে আহি পেলাই মোটামুটি আধা ঘণ্টাৰ বেছি হ'ল ন 45 মিনিটমান হ'ল এইটো ধুনীয়া এইটো মন্দিৰ দৌল হয় ইয়াতে দৌল এই এটা পুখুৰী সেইটো চাইডে এটা পুখুৰী আছে বহুত ডাঙৰ এইটো নতুনকৈ ফেঞ্চিত ডাঙৰ কৰে আগতে এটা সৰু আছিল গাঁৱলীয়া ৰাস্তা ধুনীয়া খেতি পথাৰ মাজে মাজে ৰাস্তা এইবিলাক আম যি আমি সৰুৰ পৰা দেখা পাইছোঁ এনেকুৱা আছে বহুত বছৰ পুৰণা আম এটা এইফালে জাল মাৰি আছে হা পুৰা মাছ পাইছে নে নাই দুটা এটা মেৰঘৰি চব পালোঁ এইটো হৈছে গোহাঁই কমলা আলি একদম বৰমাৰ পৰা ধমধমা যোৱা চিধা একদম ৰাস্তা এইটো ইয়াৰ পৰা লেফ্ট চাইডে লৈ লৈছোঁ এইটো চাইডে যাব পাৰে বাগানপাৰা এই বোলে আপোনাৰ দোকানৰ পৰা পাণ লৈ যাওঁ আৰু নাকি এইটো মটো ব্লগিং মিঠা পাণ দিয়া 4-5টামান দিয়া আমাৰ লগত পঢ়া এটাৰ লগত ছাবস্ক্ৰাইব বঢ়োৱা এটা পদ্ধতি এইটো এইবিলাক ইউটিউবত আহি থাকোঁ আৰু ছাবস্ক্ৰাইব কৰি দিছ আহি থাকোঁ আৰু যিমান এতিয়া ভিডিঅ' কৰিলে নেট শ্ল' আছে ৰাজু আমাৰ লগত একেলগে পঢ়া আজিৰ পৰা নতুন ছাবস্ক্ৰাইবাৰ চাই থাকিব পাণ চান লৈ আহিলোঁ বসুন্ধৰা চকৰ পৰা এতিয়া পালোঁ আমাৰ ধুনীয়া ধাননি পথাৰ মাজেদি ৰাস্তা আৰু বেছি দূৰ নহয় যাই পামহি এই চকটো পাৰ হৈ নেক্সট চকটো পালে মানে পাই গ'লোঁ আৰু ফাইনেলি আহি পালোঁ আমাৰ চক আৰু অলপ মানে উন্নত হোৱা যেন লাগিছে মানে দোকান বহাৰ চকত বহাই দিছে আগতে পুৰা খালী আছিলে এতিয়া আহি গ'লোঁ আমি পিছফালে য'ত বনাই আছে পুৰি ৰমেন হৈছে না নাই এই সিজাই নাই বোধহয় পুৰিয়ে ভাজি আছে কাৰিকৰ কোনে কাৰিকৰ ৰাজু হয় নেকি এই টুকুৰাই নাইতো কি পুৰি বনাই আছে টুকুৰাই নাই আৰু টুকুৰা হৈছে নেকি কণী টাইপ হৈছে